বোলো নমস্কাৰ দি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালো আজিৰ যোনটো এটো ব্লগটো ন এটো ঠিক ব্লগে বুলি ক'ব পাৰে আৰু এই ব্লগটোত মানে মই ম্যাক্সিমাম ব্লগত কি দেখাও কিবা কিবি কৰবা যোৱা ট্ৰেভেল কৰা এটসেট্ৰা নহলে কিবা কুক কৰা মানে কিবা বনোৱা দেখাও কিন্তু আজি মই ভাবিছো হোম টুৰ ভিডিও ঠিক মানে গুটেই ঘৰটো নেদেখাও কিন্তু কিছুমান পাৰ্ট দেখাম মানে জিবিলাক পাৰ্ট মানে মোৰ একদম মানে মোৰ মনৰ বহুত একদম উছৰৰে মানে জিটু বস্তু মানে মই পুৱা উঠিয়ে চাব বিচাৰো জিটু বস্তু নহলে মানে কিবা এটা মিসিং যেন লাগে পাৰ্টটো আৰু কৰবাৰ পৰা ফুৰি আহি কৰিও মানে মই হেইটো পাৰ্টটো নহলে মানে বহুত এটা মানে ইনকমপ্লিট বুলি যে কয় সেই বস্তুটো মই মানে ফিল কৰো আৰু বহুত ভালানা দিম কাটা বহুত বেছি বকি আছো গতিকে ভিডিওটো আৰম্ভ কৰি দিও আৰু যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অলপমান হেল্প কৰি দিব কৰিবনে হেল্প মই জানো আপোনালোকে মোক হেল্প কৰিব আৰু ভিডিওটো যদি শেয়াৰ কৰা নাই এতিয়ালৈ মানে আজিলৈ শেয়াৰ কৰা নাই তেনেহলে প্লিজ মোৰ এই চেনেলটো শেয়াৰ কৰি দিওক যাতে বেলেগেও দেখে আৰু মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি হেল্প এটা কৰি দেনে কি কয় বন্ধুসকল তেনেহলে ভিডিওটো আৰম্ভ কৰি দিও যেহেতু মই প্ৰথমতে কৈছিলো যে মোৰ হাৰ্ট টাচিং মানে মোৰ একদম কলিজাৰ কাখত থকা বস্তুবিলাক মই আজি দেখাম বুলি গতিকে মোৰ ৰুমৰ পৰাই যদি আৰম্ভ নকৰো ভিডিওটো কিবা এটা মিসিং হৈ নাযাব মানে গতিকে আহক মোৰ ৰুমলৈ যাও ইয়াত মই এতিয়া দিলো হুমাই মোৰ ৰুমটো এতিয়া দেখাম আৰু একেবাৰে প্ৰথমতে মই দেখাইছো এইটো ডম্বৰু আৰু এইটো কোৰ পৰা আহিছিলো মই সৰি এইটো মই কোৰ পৰা আনিছিলো মই এইটো ভিডিওটো নকও মই নেক্সট যোনটো কলো নহয় হোম টুৰ ভিডিও হেইটোত মই ভালকৈ একদম ডিটেইলছত আৰু মই বজায়ও দেখাম আজি বাৰু নবজাও এতে থাকক আৰু সেকেন্ডটো মই দেখাই দিছো সেকেন্ডটো হৈছে এইয়া সেকেন্ড থাৰ্ড বুলি নহয় এইটো মোৰ ৰুমৰ পৰা আৰম্ভ কৰিছো আৰু এইটো বস্তুটো কোৰ পৰা লৈছিলো হেতু নকও কিমান দিন হৈছে হেতু নকও মই নেক্সট ফৰ ভিডিওত কম খালি মই এটো নৰমালি আজি মোৰ হাৰ্ট টাচিং যিমান বিলাক আছে সব দেখাই গৈ আছো এটোটো কি হয় জানিছে গণপতি বাপ্পা মোৰিয়া সৰস্বতী মাই কি জয় আৰু এটো বুদ্ধনং শৰণং কি কয় বাকিখিনি কৈ দিয়কচোন কমেন্টত গুটেখিনি কি মই কম নেকি আৰু এইকেটা মানে কি মই ডিটেইলছত আজি কৈ দিছো আৰু মানে মই মানে যিমান বিলাক প্লান্টেশন আছে ন মানে আমাৰ ঘৰৰ গুটেখিনি বিষয় মই ডিটেইলত কম কিন্তু বাকি বিলাক বস্তু কোৰ পৰা আনিছিলো হেতু মই পিছত কম এইটো মানে কি মই এটো মেডিসিন দিও কাৰণ বাহিৰত থাকিলে সূৰ্যৰ পোহৰ হক বতা বায়ু এইবিলাক পাই থাকে ন কিন্তু ভিতৰ থাকিলে হিহঁত কি হয় বেয়া হৈ যায় বেক্টেৰিয়া লাগাদৰ হয় গতিকে এতে বহুত মেডিসিন আৰু ডেইলি কেয়াৰ কৰিব লাগে সেই কাৰণে মই অনলি দুটাই ঘৰৰ ভিতৰত ৰাখিছো কিন্তু বহুত এক মানে বেবিৰ দৰে কেয়াৰ কৰিব লাগে সেই কাৰণে যাতে আৰু যদি আপোনালোকে এইবিলাক মেডিসিন ভালকে নিদিও তেতিয়া কি কয় এইবিলাক কিবা বলে নেগেটিভ এনাৰ্জি বলে আহি যায় বুলি এনেকে মানে কয় আৰু ডক্টৰ বিলাকেও কয় আৰু এইটো হৈছে এবেলা টেঙাই দুপৰ টেঙা পাত বুলি যে কয় এটো মানে কি সৰু এটো মানে বেছি এইবিলাক বেছি দীঘল হৈ গৈছে দীঘল হোৱাৰ কাৰণ এইটোৱে যে কাৰণ এই মাটিৰ পৰিমাণটো এটা কমি গলে তেতিয়া বেছি দীঘল হয় আৰু পাতবিলাক সৰু হৈ যায় আৰু ইয়াৰ নামটো ঠিক নাজানো কিবা বেম্বো বুলি কিবা সামথিং কয় নামটো ঠিক নাজানো আৰু প্ৰথমতে মই ইয়াতে পানীত দিছিলো তাৰ পিছত এতিয়া ইয়াতে মেডিসিনৰ সহ মাটি দি থৈ দি আছে তাৰ পিছত আৰু মই মাটিখিনি চেঞ্জ কৰি পানী দি দিম বাৰু আৰু এটোটো আৰু জানেই নহয় কি কয় ককচোন আৰু এইটো কি এইটো সবেও জানে এই দুটাৰ নাম মানে নাজানা নাই মানে এটোটো লাকি বেম্বো আৰু এইটো কি হয় ককচোন দেখাই থাকিম তাৰ আগতে মই বতৰটো দেখাই দিছো দেই একদম বতৰটো আৰু বৰষুণটো আহি আছে একদম ডেইলি বৰষুণ হয় বহুত বেয়া লাগিছে আৰু বিশেষকৈ মানে বানপানীৰ মানুহবিলাক আৰু ৰাস্তা ঘাটটো নকয় আৰু মানে বহুত বেছি দুখ লাগে অলপ ৰদ দিলে ভাল আছিল আৰু এইটো আৰু এটা মানিক প্লান্ট বহুত কেটা আৰু এই মানিক প্লান্টটো অলপ বেলেগ হয় হেতু বেলেগ এইটো বেলেগ মানে মানিক প্লান্ট বহুতটা ভাগ আছে এইটো এটা হয় তাৰপিছত এইটো কি হয় মই এই নাম চাম নাজানো খালি লগাই দিছো আৰু এনেকুৱা এটা সিম মই গীতাঞ্জলি ঘৰৰ পৰা আনিছিলো বাট কি হল মানে কিবা এটা সামথিং কিবা এটা প্ৰবলেম হল কিবা সুৱা লাগিল মৰি গল তাৰ পিছতে মই এটো সোণাপুৰত এখন নতুন নাৰ্সাৰী দিছে সেইখন আনিছো মেধিকুচুৰ সামথিং ওচৰত হয় তাৰ পৰা মই ইডাল আনিছো অলপ এতিয়া গ্ৰোথ হৈছে লাহে আৰু এইটো মোক
বেষ্ট ফ্ৰেণ্ড মোৰ দিল কা কাৰিফ একদম মোৰ বেষ্ট ফ্ৰেণ্ড এজন লাডাখ গৈছিল যাওঁতে এইটো মোক মানে গিফ্ট কৰিছে এতিয়া মইতো আৰু কোনো স্কুটি ইমান চলাই ঘূৰি নুফুৰোঁ ইমান মানে ভাল নাপাওঁ মই স্কুটি চলাই সেইকাৰণে ভাবিলোঁ মোৰ প্ৰিয় জেগাটোতে থৈ দিওঁ বুলিকে কেনেকুৱা লাগিছে ভাল লাগিছেনে বাৰু মোৰ কিন্তু মানে মোৰ কিবা এটা ভাল লাগে বহুত সেইকাৰণে মই এটা থৈ দিলোঁ আৰু ইয়াত মই 3টা লেয়াৰত দিছোঁ আৰু ইয়াতো বহুত বেছি মেডিচিন দিব লাগে এইটোত মানে বহুত বেছি বেমাৰ পটককৈ পাই যায় মানে একদম বেক্টেৰিয়াবিলাকে বহুত আগুৰি ধৰে আৰু পোকবিলাকেও বহুত খাব আহিয়ে থাকে এইবিলাক দেখিছে নহয় এইটো পলাই গ'ল এতিয়া এইটো পলাই গ'ল সেই পিনে এই মানে বহুত বেবীৰ দৰে কেয়াৰ কৰিব লাগে মানে বাহিৰৰ ফুলবিলাক বেলেগ কথা কিন্তু ভিতৰত যোনবিলাক ৰাখা যায় বহুত কেয়াৰত ৰাখিব লাগে আৰু এটা হৈছে এইটো লাকি বেম্বো আৰু এই বটলটোৰ এটা মেমৰি আছে এইটো মানে আমি ক'ৰবাত যাওঁতে খাইছিলোঁ ষ্টৰিটো নকওঁ বাৰু বহুত হাঁহিব চাগে আপোনালোকে ইমান হাঁহিব মানে নাপায় আৰু এইটো এটা মানি প্লাণ্ট বেলেগ জাত হয় দেখিছে নহয় একেবাৰে বেলেগ আৰু ইয়াতো মই দি দিছোঁ আধা পাৰ্ট এনেকৈ কৰিকে ধুনীয়াকৈ আৰু এই তেলৰ বটল আছিলে এইটো কিমান লিটাৰ আছিল বাৰু পাহৰিলোঁ দেই 3 লিটাৰমান আছিল নেকি 3 লিটাৰ তেলৰ বটল আছিলে তাৰ পৰা এইটো বনাই দিছোঁ আৰু এইটো দূৰৰ পৰা এনেকৈ দেখে এইয়া চবতে মানে সেনেকুৱা কমন বস্তুৱে আছে মানে বেছি মানে এতিয়া আনাই হোৱা নাই নাৰ্চাৰী যাব লাগিব আনিব লাগিব আৰু এইটো অল্ড মংকৰ বটল হয় এইটো ছেইম তেনেকুৱাই দিছোঁ আৰু এইটো হালধীয়া হৈ যোৱা নাই দেই আপোনালোকে হয়তো ভিডিঅ'ত হালধীয়া দেখিব পাৰে এইটো জাতটোৱে তেনেকুৱা হয় আৰু এইটো জাতটো মই কেৰেলাৰ পৰা আনিছিলোঁ মানি প্লাণ্টটো কিমান 400 ছামথিং কিবা এটা লৈছিল দেই আৰু এইটো এটা আছে লাকি বেম্বো আৰু এয়া হৈছে দুবৰি আৰু এয়া চব হৈছে মানি প্লাণ্ট এইটো আৰু এইটো মানি প্লাণ্ট আৰু এইটো মানি প্লাণ্ট একে হয় কিন্তু এইটো মই ক'ৰবাত এটা গৈছিলোঁ ক'ৰবাত যাওঁতে মই এইটো কিনি আনিছোঁ মুঠতে আৰু এইফালেতো আৰু এইটোতো ৰঙা একেবাৰে নামটো নাজানো এই কণা শিমলু যে কয় কণা শিমলুৰ নিচিনাই দেখে এইটো গ্ৰ'থ বহুত ফাষ্ট হয় কিন্তু এটা ফাষ্ট বহুত মানে বহুতেই গ্ৰ'থ হৈ আছে মানে জল্দি বহুত গ্ৰ'থ হৈ আছে আৰু ইয়াতে মানে অলপমান খাৰ চাৰ ইফালে দি থাকোঁ আৰু খাৰ চাৰ নিদিলে মানে গ্ৰ'থটো কমি যায় কেইদিনমান মানে মই দিব পৰা নাছিলোঁ এইবিলাক পাতবিলাক চাওক মানে ভালকৈ কেয়াৰ নকৰিলে এইবিলাক লেলেপা পৰি যায় কিন্তু দেই বহুত মানে প্ৰব্লেম আৰু কি ক'ম আৰু এইটো মই মাহীহঁতৰ ঘৰৰ পৰা কিনি আনিছিলোঁ কিমানত আনিছিলোঁ 250 ছামথিং কিবা এটাত কিনি আনিছিলোঁ 250 নে 350 ছামথিং কিবা এটা বহুত ডাঙৰ পট এটা আছিল তাৰ পৰা আধা এনেকৈ আৰু ইয়াতো ছেইম তেনেকেই এইটো এনেই জাষ্ট ডেক'ৰেটৰ কাৰণে দিছোঁ সিফালে দিব পৰা নাই কাৰণ এইটো নতুনকৈ বনোৱা হৈছে মানে বহাই যাই থাকিম আৰু লাহে ন হৈ থাকিব কিবা এটা আৰু এইটো অল্ড মংকৰ বটলত 3টা কালাৰ কৰি দিছোঁ মই এবাৰ ভাবিলোঁ দেই মানে এটা হোৱাইট মানে কি আৰু ফ্লেগৰ কালাৰটো কৰি দিম পিছত এনেকৈ কৰি দিলোঁ আৰু নেক্সট আৰু বনাম বাৰু আৰু এইটোতো আমাৰ অসমীয়াৰ জাপি গামোচা ইয়াতে থৈ দিছোঁ দেন ইয়াৰ পিছত ইয়াত মই কৈছিলোঁ নহয় এইটো বহুত ডাঙৰ আছিলে আধা ইয়াত দিলোঁ বুলিকে ইয়াতে এনেকৈ কৰিকে ধুনীয়াকৈ এনেকৈ অলপ ডেক'ৰেটেড কৰি দিছোঁ আৰু অলপ আৰ্ট কৰি দিছোঁ এই আৰ্ট কৰোঁতে একদম বহুত এইবিলাক বান্ধোতে কৰোঁতে বহুত ইয়াত পানী জ্বলা উঠি গৈছিল দেই এইবিলাক হাতবিলাক বহুত ডাঠ হৈ যায় কি ক'ব আৰু এইটো মানে কি এটা ফ্ৰেণ্ডে দিছিল দেই পানী গিলাচ আছিল তাৰপিছত এনেকৈ কাটি কৰি কিবা এটা বনাই দিলোঁ আৰু এইটো পাপাই মানে এইবিলাক কি নটবিলাক থৈ যে নট স্ক্ৰুপ এইবিলাক তাৰে পলাই থৈ দিছিলে তাৰপিছতে লৈ ল'লোঁ আৰু এইটো মোৰ বেষ্ট ফ্ৰেণ্ড এজনীয়ে আইচক্ৰীম খুৱাইছিলে পেলাই নিদিলোঁ সজাই দিওঁ বোলো বাকী এই বস্তুটো দাদাই মোক আইচক্ৰীম খুৱাইছিলে ফিৰ মই ভাবিলোঁ সজাই দিওঁ আৰু কি ন আৰু ইয়াতে ভালদৰে কুঁহিপাতকেইটা একদম ধুনীয়াকৈ বেবী হৈকৈ আহিছে ন আৰু এনেকৈ যেতিয়া কুঁহিপাতবিলাক ওলায় ন মানে কি ক'ম আৰু মনবিলাক মানে বহুত কিবা লাগি যায় মানে শান্ত হৈ যায় মনবিলাক এইবিলাকৰ এইটো লাকি বেম্বো বুলি নকয় ঠিক বেলেগ কিবা কয় এইটোত মই নাৰ্চাৰীৰ পৰা এনেকৈ কলম দিকে এনেকৈ ইয়াতে হেৰি কৰা গৈছে ইয়াত কি হ'ল এই ভণ্টি এজনী আহিছিলে তাৰপিছত এনেকৈ কিবা ভাঙি দিলে সৰু ছোৱালী এজনী তাৰ পৰা মানে এনেকৈ আছে মানে বেয়াও লাগি আছে আৰু এইটো বস্তুটো মই এটা ভিডিঅ' বনাই দেখাইছিলোঁ দেই কেনেকৈ এইটো বনালোঁ হাজমোলাৰ বটল আছিলে মনত আছে চাগে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই লওক আৰু এনেকুৱা ইণ্টাৰেষ্টিং পট বনাব পাৰে আৰু এইটো মায়ে মানে এনেই আনিকৈ সোমাই থৈ দিছে মানে খালী আছিলতো বটলটো সেইকাৰণে বোলে মাৰ অলপ বেয়া লাগিল সোমাই দিলে বাকী আৰু আছে এই
ইয়াতে কি লিখা আছে ভালদৰে মই পঢ়ি শুনাইছোঁ ইয়াতে গুড ভাইবছ অনলি হয়নে নহয় গুড ভাইবছ অনলি গুড ভাইবছেতো লাগে ন নিগেটিভ ইয়াতে কোনো দৰকাৰ নাই এইখিনি মানে লাৰি মানে একদম ধুনীয়া লাগি যায় একদম তিল গাৰ্ডেন একদম ধুনীয়া লাগে আৰু এটা বস্তু দেই এইয়া চাক হে কি ফুলনি মানে বাগিচা মানে ফুলনি এয়া দেখিছে কি হয় ইয়াত টমাটাৰ বিলাহী ইয়াতে বিলাহীটো বহুত ধুনীয়াকৈ পকিছে মানে একদম পকা তুল বিলাহী একেবাৰে গছডাল মৰা নাই মৰিব আৰু এতিয়া কেনেকুৱা আৰু এইবিলাক খালী আছে ন এইবিলাকতো ভাবিছোঁ কিবা কিবি দিম কিন্তু মানে একেবাৰে কমন দিব বিচৰা নাই মানে কিবা ওচৰ যোনবিলাক ডিজাইন আছে ওচৰ চুবুৰীয়াৰ লাইফ নহয় অলপমান ছামথিং ইউনিক অলপমান ডিজাইন এটা বনাম বুলি মই মানে ভাবি আছোঁ কমন হ'লে মানে কি ছামথিং কিবা এটা ভাল নালাগে মানে ফুলকেইটা কমনেই হওক লাগিলে বাট ষ্টাইলটো থোৰা ইউনিক বননা চাহিয়ে হয়নে নহয় কওকচোন ইউনিক হ'লে কিবা এটা ভাল লাগে যেনেকৈ কাপোৰৰো আমি আনকমন বিচাৰোঁ তেনেহ'লে ডেক'ৰেশ্যনতো অলপমান আনকমনটো বনতা হে আৰু বাহিৰতো বহুত কিবা কিবি আছে সেইবিলাকতো আৰু বেলেগ ধৰণৰ কিন্তু এইটো ভিডিঅ'ত নহয় নেক্সটৰ ভিডিঅ'টোত দেখাম কেনাই ভিডিঅ'টো চাই কেনেকুৱা লাগিল বাৰু ভাল লাগিলনে আৰু মই ভাবিছোঁ মানে গোটেই হোমটোক মানে মোৰ গোটেই ঘৰটোকেই দেখাম বুলি মানে প্ৰত্যেকটো পাৰ্টৰ মানে কিবা সৰু বস্তু এটা মানে ক'ৰ পৰা আনিছিলোঁ কোনে দিছিলে এটচেট্ৰা মানে গোটেইখিনি মিলাই মানে মই এটা গোটেই ঘৰটোৰ ভিডিঅ'টো এটা মই দেখাম যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে কমেণ্ট কৰি মোক জনাব আপোনালোকে চাব বিচাৰে যদি মই তেনেহ'লে হোমটোৰ ভিডিঅ'টো বনাম আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জল্দিছে কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই প্লিজ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই জয় অসম